কবিতাৰ শিৰোনাম মোক কান্দিবলৈ দিয়া কবি চন্দ্ৰতা ডেকাৰ চাওঁ আঁচৰি দিয়া এবাৰে এবাৰে মোক আমোলে তুমি প্ৰতিটো কথাতে মোকেই ভুল কৰি থাকা মইতো একো ভুল কৰা নাই কি কাৰণত অশান্তি কৰিছা একেই প্ৰশ্ন কৰি মই সদায় তোমাৰ ভালৰ বাবে চিন্তা কৰি আহিছোঁ আৰু এতিয়াও চিন্তা তথাপিতো তুমি অলপ দৰ্শন কেৱল মোকেই তুমি প্ৰতিফলিত কিয় অন্তৰ খুলি ক'বলৈ ঠিক আছে আজিৰ পৰা তুমি তোমাৰ নিজৰ মতে চিন্তা একো অশান্তি নকৰিবা তুমি যোৱা গুচি যোৱা ক'ত যাব বিচাৰিছা পলম কৰি তালৈকে গুচি যোৱা মই বৰ অসহায় কিমান মৰমেৰে জানো তোমাৰ আজি অদৰিয়ৰে ভাবে তুমি একো নুবুজাকৈ তোমাক বুজাই মোৰ বৰ অসহ্য লাগি সেইবাবেই কৈছোঁ তুমি যোৱা গুচি যোৱা অকলে অলপ শান্তি মনে থাকিব আৰু গভীৰ কান্দিবলৈ